हेलो एवरीवन वेलकम टू माय न्यू भिडिओ सो आमार फाइनली वेडिंग सीजन स्टार्ट हो गल और मोर आज 3 दिन नम्बर दिन माने वेडिंग सीजन स्टार्ट हुआ और 3 नम्बर बजेगे ये और आज मोर काम है तियकत और समय दिছিলে 8टा बजार और इतना हो गल 10टा बजा इतना जोर नलुवाई ने बाकी देखा भिडिओ एपिने दरार पेहीयेके दरजा मुखत आमदली लगाई आछे लगते मयो एटा भिडिओ क्लिप राखि थोआ होइसे एपिने समाजत आहिलो समाजत आहि मयो एटा दुटा भिडिओ क्लिप राखि थैছো फटो दुখন এখন লৈ থৈছো আৰু সমাজখন কি আচৰিত ন আমাৰ সমাজখন নহলে একোই নহয় মোৰ লগতে পেন্ডেলত থকা দাদাকিজনো নিজৰ কৰ্মত ব্যস্ত যেহেতু জোৰোণ আজি সেইপিনে গোটেই পেন্ডেলটো সম্পূৰ্ণ হোৱা নাই আৰু এপিনে ভকত বৈষ্ণৱ খবে জোৰোণৰ যা-যোগাৰ কৰি আছে ব্যস্ততাৰ মাজতো দৰাই নিজৰ মুখৰ হাঁহিটো এৰি দিয়া নাই কাৰণ কিমান ঘাট প্ৰতিঘাতৰ মাজে এই দিনটো পাইছেহি আৰু জগতদালৈ মোৰ পিনৰ পৰা যুগ্ম জীৱনৰ শুভকামনা জনাইছোঁ আশা কৰোঁ আপোনালোকৰ যুগ্ম জীৱন কুশলময় ঠাইভেদী নিয়মসমূহ বেলেগ বেলেগ হোৱা দেখা যায় আৰু এপিনে হাঁহ এটা আছে আৰু জোৰোণৰ ৰীতি নীতিৰে সকলো কাম সম্পূৰ্ণ কৰা হৈছে হাঁহটো কিয় দিয়া হৈছে সেইটো মই বুজি পোৱা নাই দেখিছিলোঁ বাৰু বেলেগ জোৰোণত মাছ এটা দিয়া হয় কিন্তু ইয়াত সেই মাছটো সলনি হাঁহ দিয়া হৈছে যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাবচোন হাঁহটো কিয় দিয়া হৈছে মই যেহেতু নাজানো সেইভাবে আপোনালোকক সুধিছোঁ আৰু জোৰোণৰ ৰীতি নীতি সকলোখিনি সম্পূৰ্ণ হোৱাৰ পাছত দৰাঘৰীয়া যিখিনি বয় বস্তু আছিলে দৰাই নিজে হাতেৰে বা চুব লাগে যেহেতু দৰা ঘৰৰ পৰা কইনা ঘৰ 100 মিটাৰমান হ'ব সেই গতিকে আইসকল আৰু ভকতসকল খোজকাঢ়িয়ে আহিছে কইনা ঘৰলৈ বুলি জোৰোণ দিবৰ বাবে যেহেতু কইনা ঘৰ বেছি দূৰ নহয় সেইটো কাৰণে সকলো ৰাইজ খোজকাঢ়ি আহিছে আৰু মইতো স্কুটি লৈ আহিব লাগিব কাৰণ লাইট স্কুটি আছে ত' একেবাৰে কইনা ঘৰ লগ পাই আছোঁগৈ এইপিনে ময়ো কইনা ঘৰ পাই গ'লোহি আৰু মোৰ পাছতে ভকতসকলো আহি পাই গৈছেহি কইনা ঘৰত জোৰোণ দিবৰ বাবে আৰু জোৰোণৰ ফটো দুখন এখন লৈ লৈছোঁ ভকতসকল খোজকাঢ়ি আহি থকা তেওঁলোকৰ নিজৰ নিজৰ নিয়ম অনুসৰি তেওঁলোকে আদৰিছে যিহেতু ঠাই অনুসৰি বেলেগ বেলেগ নিয়ম হয় সেইটো কৈছোঁ আপোনালোকক কৈছোঁ যে ঠাই অনুসৰি কিছুমান নিয়ম বেলেগ বেলেগ হয় ইয়াতো বহুত নিয়ম আমি বেলেগ বেলেগ দেখিছোঁ আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা যে আমাৰ হাতত স্পেচ নাই কইনাক একেবাৰে ৱালৰ ছাইডত লগাই দিছে আৰু যিহেতু আমি চবেই 28mm আৰু 35mm ইউজ কৰোঁ ৱাইডৰ বাবে আমাৰ হাতত তেনেকৈ বিশেষ লেন্স নাছিলে আৰু ইউজ কৰিব আমাৰ উপায় নোহোৱা হৈছে আৰু 35ত পৰ্ট্ৰেইট মাৰিব লগা হৈছে ইয়াতকৈ আৰু দুখৰ কথা আমাৰ একো নাই আমাৰ ফটো মাৰিব মাতে কিন্তু আমাৰ স্পেচ নাই আৰু আমি আইতাসকলক কৈছিলোঁ যে ওচৰৰ পৰা আকৌ আঁতৰি দিওঁ আইতাসকলে কৈছে যে আমি নিয়ম দেখুৱাব লাগিব নিয়ম প্ৰয়োজন আছে কিন্তু তাৰ লগতে আমাৰো ফটোকেইখনো প্ৰয়োজন আছে ন যিহেতু আমাক ইমান পইচা দি মাতে যদি আমি ফটোকেইখন দিব নোৱাৰোঁ আমাৰো বেয়া লাগে বা ক্লাইণ্টে আমাক কয় যে ভাইটি ফটোকেইখন ভালকৈ মাৰিব পাৰিলা হয় বা আইতাসকলক ক'ব পাৰিলা হয় অকণ আঁতৰি দিব কিন্তু তেওঁলোকে নুবুজে যে আইতাসকলে আঁতৰি নিদিয়ে সেয়া যিহেতু ক্লাইণ্টক আমি ফটো দিব লাগিব আমাৰ এইপিনে সমীৰণ আছে সমীৰণে মোবাইলতে ভিডিঅ' কৰিছে আমাৰ এইটো কি এটা আচৰিত সম্পৰ্ক ন এদিনো দেখি নোপোৱা এদিনো জানি নোপোৱা বাইদেউসকলক আমি খুৰী বৰমা পেহী বুলি মাতোঁ আৰু কইনা দৰাই এটা ফোন ক'লে তেওঁলোকৰ ঘৰৰ সদস্য নিচিনা কৰি তোলে তেওঁলোক আমাৰ লগত ইমানেই আপোন হয় যে আমি নিজকে তেওঁলোকৰ ঘৰৰ এজন সদস্য বুলি ভাবোঁ জোৰোণৰ প্ৰায় 70% কাম শেষ হৈছে আৰু এতিয়া কইনা কাপোৰ পিন্ধে যে আমিও অলপ বাহিৰত ওলাই দিছোঁ সেইটো কাৰণে জোৰোণো শেষ হ'ল কইনা ঘৰতো বহুত ফটো মাৰিলোঁ তাৰপিছত এতিয়া দৰা ঘৰলৈ আহিছোঁ দৰা ঘৰত কিবা পানী তোলা কাম আছে যিহেতু বৰ্ড চাইড কাম আমাৰ সেইটো কাৰণে অলপ কষ্ট হৈছে আৰু
কৈ দিওঁ যে আপোনালোকক যদি ৱেডিঙৰ কিবা প্ৰজেক্ট থাকে আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ কণ্টেক্ট নাম্বাৰটো হৈছে 910147 123। দৰাঘৰত যিখিনি কাম আছিলে সেইখিনি কৰা হৈ গ'ল আৰু এতিয়া ওচৰতে বেলেগ এখন বিয়া আছে, সেইখন বিয়ালৈ আহি আছোঁ। ইয়াৰ ফটোকেইটা মাৰি আকৌ মই মইনা ঘৰত পানী তোলা ফটো মাৰিব যাব লাগিব। নেক্সট বিয়া পাই গ'লো আৰু ইয়াত মই পৰ্ট্ৰেট মই ষ্টাৰ্ট হৈ গৈছোঁ আৰু সেইটো ইয়াৰ এইপিনে মোৰ গডক্স 8200 এইপিনে আমাৰ দিব্যা গাইজ মানে গাই কৰিব নহয় আকৌ আমাৰ বিশ্বকৰ্মা বুলি ভাবে মানুহবিলাকে চব লাইটটো বিচাৰিব জেনেৰেটৰ জেনেৰেটৰটো কি হৈছে ভাই কেমেৰা মেন কেমেৰা গিয়ে কেলামে কেমেৰা মেন অফ দ্য কেমেৰা কিমান যে দুখ লগা আমাৰ জীৱনটো। বিহু বুলি ক'লে আমাৰ অসমীয়া জাতিটো এনেও বলীয়া। বিহু কাষত পাই আমি এপাক বিহু নাচিব নোৱাৰোঁ। এয়াই আৰু আমাৰ লাইফ, কাৰণ আমি ফটোগ্ৰাফাৰ। ফাইনেলি এখন বিয়া ৰিচেপশ্যন কমপ্লিট হ'ল। এতিয়া মই বেলেগ এখন বিয়াত গৈ আছোঁ, দৰা গাই ধুই আছে বোলে, সেই ফটোকেইটা মাৰোঁগৈ। চ' তাৰপিছত আজি মোৰ কাম সামৰণি আৰু দৰা ঘৰ পাই গ'লে আৰু দৰা ঘৰৰ পানী তোলা কাৰ্যসূচী চলি আছে, দেখাই আছে সকলোখিনি। আপোনালোকে আমাৰ লগত কাম কৰাই চাব পাৰে। এফৰ্ডেবল প্ৰাইজত ভাল কাম এটা উলিয়াই দিবলৈ আমি চেষ্টা কৰোঁ আপোনালোকক। এফৰ্ডেবল প্ৰাইচ বুলি যে কৈছিলোঁ, ইমানো আমি বেয়া কাম নকৰোঁ যে একেবাৰে ল' কোৱালিটি কাম। এয়া আপোনালোকক দেখাই দিছোঁ পানী তোলা কিছুমান ফটো, যোনবোৰ আপোনালোকে এবাৰ চাই লওক। আৰু মোৰ ইনষ্টাগ্ৰাম পেজত গ'লে আপোনালোকে
সকলোখিনি ফটো চাবই পাব। এইপিনে দৰা গা ধোৱা হৈ গৈছে আৰু এটা নিয়ম আছে ন, দৰাৰ তিয়নিযোৰ ওপৰত বহি থাকে আৰু সেই তিয়নিযোৰ ওপৰৰ পৰাই পৰিয়ালৰ কোনো লোকে আহি তেওঁক দাঙি লৈ যায় আৰু যোন জেগাত মানে তেওঁ গাটো বহিব বা সজাব সেই জেগাত তেওঁক দাঙি নি থোৱা হয়। আৰু ঠাই অনুসৰি কিছুমান নিয়ম ভিন ভিন হয়, সেইখিনি কথা আপোনালোকৰ আগতো কৈছোঁৱেই মই। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। চেনেলটোত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে, চ' বাই বাই। আকৌ লগ পাই আছোঁ কাইলৈ এইখন বিয়াতে এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।